আপুনি ফেচবুকত কাম কৰিব ইচ্ছা আছে আপোনাৰ তা আপুনি কেনেকৈ ইনকাম কৰিব ফেচবুকৰ পৰা সেইটো আপুনি জানিব হৈছে না তা আপোনাৰ আপুনি এটা প্ৰফাইল খুলিছে এটা না এইটো মানে এই প্ৰফাইলৰ পৰা আপুনি ইনকাম কৰিব বিচাৰিছে ফেচবুকৰ পৰা না কেনেকৈ টকা ইনকাম কৰিব আপুনি এতিয়া এইটো প্ৰফাইলটো আপোনালোকে ইনকাম কৰিব নোৱাৰিব গম পায় না কিয় নোৱাৰিব যিহেতু আপোনাৰ প্ৰফাইল ডেছবৰ্ডটো অন নাই তা এইটো প্ৰফাইলৰ পৰা তোমাক মই কেনেকৈ ইনকাম কৰিম এইটো বস্তু মই আপোনাক শিকাম আজি আৰু আপোনাৰ ঘৰ ক'ত আপোনাৰ কোকৰাঝাৰ না হয় ওকে আৰু লগত আছে ভাই এজন নাম কি আপোনাৰ হয় আৰু আপুনি ফেচবুকত কাম কৰিলে আপোনাৰ কামখিনি কৰি দিয়া হ'ল গোটেইখিনি হয় তে এতিয়া এই যে প্ৰফাইলটো আছে এই প্ৰফাইলটো যে আছে এই প্ৰফাইলৰ পৰা কেনেকৈ ইনকাম কৰিব লাগে আপোনাক মই ভালদৰে বুজাম ঠিক আছে যে এটা প্ৰফাইল যেতিয়া ফেচবুক নৰ্মেল প্ৰফাইল থাকে মানে এই প্ৰফাইলটো যিটো নৰ্মেল প্ৰফাইল এই ভাই আছে মোক কৈ আছে যে মই এতিয়া ইয়াৰ পৰা কেনেকৈ ইনকাম কৰিম মানে আপোনালোকেও কেনেকৈ ইনকাম কৰিব এনেকুৱা প্ৰফাইল পৰা যিসকলৰ খালি ফ্ৰেণ্ড হৈ আছে আপোনালোকে প্ৰফেচনেল ডেছবৰ্ডটো অন কৰিব লাগিব এতিয়া কেনেকৈ অন কৰিবা এই বস্তুটো আপোনাক মই ভালদৰে আজি দেখুৱাম এইটো প্ৰফাইলৰ দ্বাৰা ঠিক আছে এতিয়া মই এই যে এই প্ৰফাইলটো আমাৰ এই ভাই আৰু এতিয়া তুমি এই প্ৰফাইলৰ পৰা ইনকাম কৰিব পাৰিবা কেনেকৈ পাৰিবা এই আচ্ছা মই এতিয়া দেখাই দি আছোঁ এই যে ভাইৰ প্ৰফাইলটো মই কি কৰিম এই যে ছেটিংছত যাম ইয়াতে 3 লাইনত যাম যোৱাৰ পিছত এই যে দেখা পাইছে প্ৰফেচনেল ডেছবৰ্ড এইটো টাৰ্ণ অন প্ৰফেচনেল মোড ইয়াত ক্লিক কৰিম ক্লিক কৰি চাওক এই চাৰ্টখন লাব এই চাৰ্টখন অন কৰিম টাৰ্ণ অন এতিয়া আপুনি ইনকাম কৰিব পাৰিব এই প্ৰফাইলৰ পৰা আপুনি এইটো বস্তু দেখা পাইছে যিসকলে ইনকাম কৰিব বিচাৰিছে এই যে কি ষ্টেপ দি আছোঁ মই চাওক নেক্সট কৰিম কেনেকৈ কৰি আপুনি ইনকাম কৰিব নেক্সট কৰিম এই প্ৰফাইলৰ ইনকাম এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কাষ্টম নকৰিবা ফ্ৰেণ্ড নকৰিবা এইটো পাব্লিক এইটো পাব্লিক ৰাখিবা নেক্সট মানে পাব্লিকে চাব লাগিব আমাৰ ভিডিঅ' তাৰপিছত কৰিম কনফাৰ্ম এতিয়া এই প্ৰফাইলটো আৰ্নিঙৰ কাৰণে ষ্টাৰ্ট হৈ গ'ল মানে আপুনি এই প্ৰফাইলৰ পৰা ইনকাম কৰিব পাৰিব যি আৰু তাৰপিছত নেক্সট আহিল আৰু এটা নেক্সট কৰিম কৰাৰ পিছত যি আহে স্কিপ নকৰিব মই যেনেকৈ কৰিছোঁ চেম আপোনালোকে সকলোৱে এনেকৈ কৰিব ঠিক আছে স্কিপ কৰিম এইটো গো টু প্ৰফেচনেল ডেছবৰ্ড চাওক এতিয়া প্ৰফাইলটো কি হৈ গ'ল চাবা এতিয়া মই প্ৰফাইলটো বেক কৰিম এবাৰ বেক কৰি চাম এইটো প্ৰফাইলটো এনেকুৱা আছিল না এতিয়া মই ৰিফ্ৰেছ কৰিম আঙুলি দি ৰিফ্ৰেছ কৰিম এতিয়া চাওক প্ৰফেচনেল ডেছবৰ্ড এতিয়া এইটো প্ৰফাইলৰ পৰা তুমি ইনকাম কৰিব পাৰিবা টকা ইনকাম ফেচবুকৰ পৰা বুজি পালে আপুনিও গতিকে আপোনালোকে যিসকলে ফেচবুকত নতুনকৈ আছে এই এনেকৈ আপুনি প্ৰফাইলৰ পৰা আপোনাৰ নৰ্মেল মানে কি হ'ল ফেচবুকৰ পৰা প্ৰফেচনেল ডেছবৰ্ড অন কৰি টকা ইনকাম কৰিব পাৰিব ফেচবুকৰ পৰা মই যেনেকৈ কৰিলোঁ এনেকৈ কৰক এতিয়া আপুনি ভিডিঅ' ৰেগুলাৰ আপলোড দি থাকক ঠিক আছে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যদি কোনোবাই ফেচবুকৰ পৰা যদি ইনকাম কৰিব বিচাৰিছে এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আৰু মই আপোনাক প্ৰতিটো বস্তু শিকাম ইয়াৰ পিছত কি কাম কৰিবা কেনেকৈ আপলোড কৰিবা ৰিল ক'ত দিবা হেছটেগ কেনেকৈ লগাই বেংক ষ্টাফটো মই কেনেকৈ তোমাৰ ফেচবুকৰ লগত লিংক কৰিম চব মোৰ ভিডিঅ' বনোৱা আছে মোৰ প্ৰফাইলত যদি নোৱাৰা মোৰ ঘৰৰ এড্ৰেছটো লিখি লোৱা ডিষ্ট্ৰিক্ট ধুবুৰী বহলপুৰ নাটপাৰা একদম হাই ৰোডৰ ওচৰতে ঘৰ ধুবুৰী আৰু বঙাইগাঁৱৰ বৰ্ডাৰত মোৰ ঘৰ যদি আপোনালোকে শালমাৰাৰ পৰা আহে শালমাৰাৰ পৰা যদি আপুনি আহে আপোনালোকে শালমাৰা বৈতামাৰী পাই আমাৰ বহলপুৰ একদম হাই ৰোডৰ ওচৰতে মোৰ ঘৰ বহলপুৰ নাটপাৰাত আহি মোৰ নামটো ক'বা অপূৰ্ব নাথ ফেচবুকত কাম কৰে যিকোনো মানুহে আপোনাক দেখাই দিব আৰু গুগল মেপত যদি আপোনালোকে চাৰ্চ কৰে অপূৰ্ব নাথ ফেচবুক অফিচ ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যনটো গুগল মেপত আপোনালোকে পাই যাব আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি ভিডিঅ'টো নিজৰ প্ৰফাইলত ৰাখি থৈ দিব